हेलो फ्रेंड्स गुड मॉर्निंग ओलाई मेली रेडी एतिया যাব ওলাইছো মানে এঠাইলৈ দুধনৈত যাম তো তাকে ওলাইছো আমি এফালে কলিজা কলাত উঠিলে ব্লগটো এনেকৈ আৰম্ভ কৰিছো চাই থাকিব ভিডিওটো শেষলৈকে আজি দিনটো কি কৰো কি নকৰো আপোনালোকৰ লগত শেয়াৰ কৰি যাম তেনেহলে চাই থাকক তো फ्रेंड्स প্ৰথমতে আমি বাইকত তেল ভৰাই ললো কি কৰি আছা এনে আছো যাই আছা বিয়া আৰু এতিয়া দুধনৈ আহিয়ে আমি সমালো ঘড়ীৰ দোকানত যোৱাকালিয়ে ঘড়ী এটা ভাল কৰিব দি গৈছিলোঁ তো ঘড়ীটো ভাল হৈছে তাকে লৈ লওঁ তাৰ পিছত আমি যাম সাৰ্কেল অফিস তো চাই থাকিব হাই গাইস এতিয়া আমি আছো দুধনৈ সাৰ্কেল অফিস হাজবেণ্ডে গৈছে অফিসৰ ভিতৰলৈ তো আমি ইয়াতে বাহিৰতে আছো আৰু এয়া কলিজা আৰু মইনা কলিজা বেবি কি চিঙিছা দেৰি হয় নহয় কি চিঙিছা চা দেখাই দিয়াচোন গুড মর্নিং তাৰ মানে আমাৰ কলিজাজনীয়ে ডিস্টার্ব কৰে ভিতৰতে নগলো মানুহৰ লগত কথা পাতি থাকলে মানে তাৰ হে আৰু বেছি কথা ওলাই তো ভবামতে কামবিলাক হলে ভাল লাগে এতিয়া আমাৰ সাৰ্কেল অফিসৰ কাম হৈ গল এইফালে মিস্টাৰ হাই দিছে দেই তো গাইস আমাৰ সাৰ্কেলৰ কাম হৈ গল হেল্ল' ফ্ৰেন্ডছ এতিয়া আমি গৈ আছো ধনুবাসী পূজা চাবলৈ আমি মন্দিৰৰ ভিতৰত নুসুমালো তো বাহিৰে বাহিৰে এনে সেৱা কৰি গুচি আহিলো দাদাহঁতৰ ঘৰত যাম অলপ দেখুৱাই থাকিম চাই থাকিব হা কি কৰিলি যা আধা আমি মানে দাদাহঁতৰ ঘৰত আহিছিলোঁ এয়া এইজনী বাইদেউ ভাত পানী খালো এতিয়া আমি পূজা চাব যাম এইজনী মোৰ বাইদেউ দেই আৰু এই দাদা বলক আমি আকৌ আহিলোঁ মেলাত এইফালে দাদাই পুৰা সেলফি উঠাত লাগি গৈছে দেই আৰু এইফালে বাপেক জীয়েকে কিবা লৈ আছে তো মেলা বুলি ক'লে তো সেয়াই আৰু চ' গাইজ ঘৰ আহি পাওঁতে মানে সন্ধিয়াই হ'ল আহিয়ে লৰালৰিকে ভাতকেইটা বনাই মেলি খাই এতিয়া মানে টোপনি মাৰিম পুৰা মূৰৰ বিষ হৈ আছে দিনটো মানে এনেকৈয়ে পাৰ হ'ল তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তেনেহ'লে বাই বাই